এয়া আজি আহিলো বাহঁতৰ চাহপাতৰ ফেক্টৰীলৈ। পাতৰ পানো কেনেদৰে চাহৰ দানাবোৰ বনায় তাকে চাবলৈ আৰু আপোনালোককো দেখুৱাবলৈ। মেনেজাৰে আমাক সুন্দৰকৈ আগবঢ়াই লৈ গ'ল গোটেই বস্তুখিনি ভালদৰে দেখুৱাবলৈ। প্ৰথমেই আহিলোঁ পাতবোৰ আনি শুকুৱাই থোৱা জেগালৈ। মোৰ চাৰিওফালে থকা জেগাতেই কেঁচা পাতবোৰ আনি এনেকৈ মেলি মেলি শুকুৱাই থয়। নেচাৰেলি শুকুৱাৰ লগতেও ডাঙৰ ডাঙৰ ফেন লগাই গৰম বতাহ দি পাতবোৰ শুকুওৱা হয় আৰু শুকুৱাৰ পিছত মেনুৱেলি বেগত ভৰাই অট'মেটিক ৰলিং ছিষ্টেমত বেগবোৰ লগাই দিয়া হয় যাতে ই নিৰ্দিষ্ট স্থান পায়গৈ। এনেকৈ বেগবোৰ এটা ছিষ্টেমত আহি থাকে। তাৰপিছতেই চালোগৈ ভিতৰত থকা ডাঙৰ ডাঙৰ মেচিনবোৰ। মেনেজাৰে দেখুৱালে কেনেকৈ ডাঙৰ ডাঙৰ পাতবোৰ সৰু কৰি মেচিনত কটা হয়। তাৰ পৰা আন এটা মেচিনত আৰু গুৰি কৰা হয়। এইবাৰ ইয়াত সৰুকৈ কটা পাতবোৰ গোল গোল দানা কৰা হয়, মানে বজাৰত পোৱা চাহপাত। তাৰপিছত ইয়াক কোৱালিটি মেইনটেইনৰ কাৰণে আগবঢ়াই নিয়া হয়। আমাক চুই চাবলৈ দিলে নৰ্মেল চাহপাত ৰেডি হৈ গ'ল। কিন্তু ভাল চাহপাত বনোৱাৰ প্ৰচেছটো চলি থাকে। নৰ্মেলি গুৰি হোৱা চাহপাতখিনি এখন ৰোলাৰেৰে বেলেগ এটা জেগালৈ লৈ যোৱা হয়। তাত গৈ পোৱাৰ পিছত প্ৰথম পৰ্যায়ৰ চাহপাতখিনি উলিওৱা হয়। সেইখিনিও আমাক চুই চাবলৈ দিলে কেনেকুৱানো হয়। তাৰ পৰা এটা অংশ আৰু আগলৈ লৈ যোৱা হয় একেবাৰে বেষ্ট চাহপাতটো প্ৰডিউচ কৰিবৰ কাৰণে। আৰু অৱশেষত বেষ্ট কোৱালিটিৰ চাহপাতটো ৰেডি হয়। আৰু এনেদৰে ৰেডি হোৱা চাহপাতবোৰ কোৱালিটি অনুযায়ী পেকেটিং কৰা হয়। আমি চুই চাবলৈ পালোঁ বিভিন্ন কোৱালিটিৰ চাহপাতবোৰ। তাৰপিছত চাহপাতৰ পেকিংবোৰ মাৰ্কিং কৰি বিভিন্ন ঠাইলৈ পঠাবলৈ সাজু কৰা হয়। তাৰপিছত কথা পাতিলোঁ ফেক্টৰীৰ এই গোটেই প্ৰচেছটোৰ লগত জড়িত থকা মহিলা কৰ্মীসকলৰ লগত। তাৰপিছত চাবলৈ গ'লোঁ গাতে লাগি থকা ফেক্টৰীৰ মেনেজাৰ কোৱাৰ্টাৰৰ পৰা আহি চালোঁ ভিন্দৰ অফিচ বিল্ডিংটো। ইয়াৰ ভিতৰতো বিভিন্ন ৱৰ্কাৰ ব্যস্ত হৈ আছে বেলেগ বেলেগ চাহপাতৰ কোৱালিটিৰ চেম্পল বনোৱাত। তাৰ পৰা সোমালোঁ ভিন্দৰ পাৰ্চনেল অফিচ ৰুমত। তাতে অলপ পৰ জিৰাই লৈ সোমালোগৈ কাষতে বনাই থকা কনফাৰেঞ্চ হলটোত। তাৰ পৰা পুনৰ উভতি আহিলোঁ ফেক্টৰীৰ ৱৰ্কাৰখিনিৰ ওচৰলৈ আৰু তেওঁলোকক ধন্যবাদ জনাই ভিডিঅ'টো শেষ কৰিলোঁ। বাই বাই।